Hi friends, এয়া চাবলৈ পাইছে মই এৰাই আছো কঁঠাল গুটি এয়া মই কঁঠাল গুটি এৰুৱাই আছো ৰাতিৰ সাজৰ কাৰণে এনেকৈ ওপৰৰ বাকলিখিনি এৰুৱাই পেলাই এয়া পানীত তিয়াই থৈছো তাৰপিছত ইয়াৰ ৰঙা বাকলিখিনিও এৰুৱাই দিম এতিয়া এইখিনি কিহৰ লগত বনাম সেয়াটো নাজানো হয়তো দাইলৰ লগতো বনাব পাৰো ভাজিৰ লগতো মাংসৰ লগতো মাছৰ লগতো কি হয় সেয়া ৰাতিৰ কথা এতিয়া বৰ্তমান এৰুৱাই থৈছো এইফালে চকচোন মোৰ ছোৱালী কিমান ধুলি খেলি আছে এটা খাই দিয়া হাই কৈ দিয়া এইফালে কোৱা মোবাইলটো হাই কৈ দিয়া হেল্ল' কৈ দিয়া টাটা কৈ দিয়া বাই বাই কৈ দিয়া পাপা টটম এয়া আমাৰ ঘৰ বোকা আহিছে দেখিবলৈ পাইছে মতা এক নম্বৰ খাইছে নখকেইটা কাটি দিলে হ'ল কাটি আছে তাই বুঢ়াহৰি নখটো এই দেখোন হাই ফ্ৰেণ্ডছ এয়া দেখিবলৈ পাইছে আমাৰ ঘৰত আহিছে এটা নতুন আলহী এই আলহীটো কোন হৈছে আপোনালোকে চিনি পাইনে এইটো মোৰ মাহীৰ ছোৱালী নামটো লাকি হয় এইফালে হাই কৈ দে হাই ল'ৰা পতাব আহিছে এইফালে মোৰ ছোৱালীক আজি লৈ গৈছোঁ মই অংগনবাড়ীলৈ আজি প্ৰথম গৈছে তাই স্কুলত যেনেকৈ নহওক অংগনবাড়ী স্কুলে হয় প্ৰথম আজি ভৰি দিছে স্কুলত এয়া তাইক বাইদেৱে কিবা লিখিবলৈ দিছে এয়া লিখি আছে একো নাজানে এনেই বৰ্ডত এনেই লিখি আছে হৈ গ'ল নে এইখিনি মই বনাই আছো ছাগলীৰ মাংস এয়া দেউতা আনিলে এতিয়া এয়া মাংস বনাই আছো এয়া চাওকচোন কিমান ধুনীয়া গোন্ধ আহিছে মাংসখিনি এয়া এইখিনি আলু কাটি থৈছোঁ এইখিনি এতিয়া ইয়াত এড কৰিম এড কৰাৰ পিছত আৰু অলপ ভাজি পেলাই পানী দিম পানী দিয়াৰ পিছত ঢাকি থৈ দিম আধা ঘণ্টামানৰ পিছত চব্জি ৰেডি খাবলৈ আপোনালোকে ছাগলী মাংস কাৰ প্ৰিয় জনাবচোন মই বহুত ভাল পাওঁ খাই এয়া আলুখিনি দিলোঁ ইয়াত এতিয়া অলপমান পানী দি দিম আজি ইমানতে মোৰ মিনি ব্লগটি সমাপ্ত দিছোঁ ভাল লাগিলে
লাইক এটা কৰি দিব, ফ'ল' কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু যদি ইউটিউবত চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।